নমস্কাৰ, গুড মৰ্ণিং আপোনালোকৰ সকলোকে। গুড ইভিনিং, গুড মৰ্ণিং, গুড আফটাৰনুন, আপোনালোকে যি দিব পাৰে এইটো টাইমটো কোনটো টাইমত পাৰে মই নিজেও গম নাপাওঁ। তো গুড মৰ্ণিং, গুড আফটাৰনুন, গুড ইভিনিং আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ উইথ আনাডাৰ ব্লগ বা নিউ ভিডিঅ'লৈ। আৰু আপোনালোকৰ মৰম অনুসৰি মই আপোনালোকৰ সন্মুখত আন এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁহি। আৰু আপোনালোকে এই কেইদিনমানৰ পিছত মই যেতিয়া গেপ থৈ গৈছিলে তাৰপাছত আপোনালোকৰ মনত পাইছে, সেইবাবে মই ভিডিঅ' বনাবলৈ অকণ উৎসাহিত হৈছোঁ আৰু আপোনালোকৰ পৰা অনুপ্ৰেৰণিত হৈছোঁ। মায়ে এতিয়া বাঁহ কাটি আছে নেকি কাটি আছে জানো, ইমান চিঞৰ কৰি ফুৰিছে। অ'কে, তো মই 11 ফেব্ৰুৱাৰী তাৰিখে মই বৰ্তমান আপোনালোকে গম পায় আগৰ ব্লগতে মই ডেকাত আছিলোঁ বুলি, ডেকা পিটিচিত আছিলোঁ বুলি। তাৰপৰা 11 ফেব্ৰুৱাৰী তাৰিখে মই বিশ্বনাথ চাৰিআলি গৈছিলোঁ। তো তাৰ অনুসৰি মই বিশ্বনাথ চাৰিআলি কি কৰিলোঁ, কি নাই কৰা, সেইখিনি মই ব্যক্তিগত আগবঢ়াই আপোনালোকক সৰু সৰু ক্লিপৰ দ্বাৰাই আপোনালোকৰ ভিডিঅ'টো দেখুৱাই যাম। তো ব'লক আপোনালোকক পলম নকৰি মোৰ এই ভিডিঅ'টো ষ্টাৰ্টিং কৰোঁ। Hey guys, welcome back to my YouTube channel. মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো মই এতিয়া আছোঁ বৰ্তমান পিটিচিত, তো ভিন্ন ঘৰত। তো এতিয়া মই ইয়াৰ পৰা যাম তেজপুৰ। তো ভাবিলোঁ ব্লগটো ষ্টাৰ্টিং কৰি লওঁ, সেইবাবে এই ব্লগটো ষ্টাৰ্ট কৰিছোঁ। তো আপোনালোকক দেখুৱাম। এতিয়া গ'লে 6টাত যোৱা কথা আছে, জানো এতিয়া কেতিয়া হ'ল 6:30ত যাম। তো 11 মানত পাই যামগৈ, তাৰপিছত মই কথা পাতিম। চ' গাইজ, আমি এতিয়া বৰ্তমান নুমলীগড়ত তেল ডিপু ওচৰত আছোঁ, য'ত অলপ হালকা চালকা শুনিছোঁ। তাৰপাছত আমি ডাইৰেক্ট জাৰ্ণি কৰিম তেজপুৰ। তো বোকাখাটৰ ৰখুনি চাওঁ, তাৰপিছত লগ পাম। গুড মৰ্ণিং। তো ছেম ব্লগ নেক্সট ডে। কালি ৰাতি 11টা বজাত 11:30 বজাত আমি পাইছিলোঁ তেজপুৰ বিশ্বনাথ চাৰিআলি। তাত ৰখিলোঁ। তাৰপৰা ৰাতিপুৱা শুই উঠি 9:30 বজাত আমি গ'লোঁ নাৰায়ণপুৰৰ সৰু শিৱ মন্দিৰত। তো আজিৰ দিনটোত যি দেখোঁ মই যেনেকুৱা লাগিলে মোৰ লগত শ্বেয়াৰ কৰিম। তেতিয়া বৰ্তমান আমি ভিতৰত আছে, আমি এতিয়া যাব লৈছোঁ, যাম আৰু অলপ দেৰি পিছত পৰিৱেশৰ। তো তাৰপৰা বিশ্বনাথ চাৰিআলিৰ পৰা য'ত আছোঁ আমি, আমাৰ ভিন্দভোগৰ মমায়েকৰ ঘৰ হয়, মানে মামীয়েকৰ ঘৰ হয়, তাত আছিলোঁ। তাতে তাৰ দাদা দুজন আৰু মই আৰু ভিন্দু আমি আহিলোঁ এতিয়া নাৰায়ণপুৰ। ভাল লাগিছে, এটা সৰু শিৱ মন্দিৰত। তাত নাৰায়ণপুৰত অলপ থকাৰ পাছত আপোনালোকে গম পালে কিহৰ। তো নাৰায়ণপুৰত থকাৰ পাছত আমি ডাইৰেক্ট আহিলোঁ বিশ্বনাথ চাৰিআলিলৈ। বিশ্বনাথ চাৰিআলি আহি পাওঁতে আমাৰ 3টামান বাজিল। 3টামান বজাৰ পাছত আমি ভাত চাত খাই পেলানি, তো মই ভিডিঅ' শ্বুট নকৰিলোঁ। তো খাই পেলানি ডাইৰেক্ট আমি বজাৰ কৰিলোঁ। নেক্সট দিনাখনি আমাৰ কিবা এটা অকেজন আছিলে। তো সেইবাবে আমি ইমানেই ব্যস্ত হৈ গ'লোঁ, যে আমাৰ ভিডিঅ'বোৰ ৰেকৰ্ড কৰিবলৈ নহ'লে। তো তাৰপিছত আমি শুই গ'লোঁ। মৰ্ণিং নেক্সট ডে ছেইম ব্লগ। আৰু মই ৰাতিপুৱা 8টা বজাত শুই উঠি, কালি ৰাতি সোনকালে 12টা 12:30 যদি ভাগৰত শুলোঁ। হোৱাৰ পিছত ৰাতিপুৱা 8টা বজাত উঠি 8টা চামথিং সোনকালে উঠিছোঁ, কাৰণ সেইদিনাখনি অলপ ব্যস্ত কিবা এটা অকেজন আছিলে, চেলিব্ৰেট কৰিছিলে। তাতৰ কিবা এটা মামাৰ ঘৰৰ কিবা এটা আছিলে প্ৰগ্ৰেম। সেই অনুসৰি মানে এনেকুৱা হয়, ডাইৰেক্ট কৈ দিছোঁ, এই প্ৰগ্ৰেমটো এনেকুৱা হৈছিলে, আমাৰ যিজনী নবৌ আছিলে, মানে ভিন্দুৰ মমায়েকৰ ডাঙৰটো ল'ৰা ভকৰ ঘৈণীকজনী, মানে ঘৈণীকৰ ঘৰৰ ফালৰ পৰা নবৌৰ ঘৰৰ ফালৰ পৰা কিবা পাৰ্টি এটা দিয়ে। এইটো কনচেপ্ট আপুনি দেখিলে নিজে গম পাব, মই ইমান বহলাই নকওঁ। তো দিছিলে, সেইবাবে আমি গোটেই দিনটো আছিলে, মই তাতো শ্বৰ্ট নকৰিলোঁ। তাৰপৰা হৈছিলে, ভোজ আয়োজন কৰা হৈছিলে। সেই ভোজসমূহ খোৱাৰ পাছত আমি তাৰপাছত এটা বিশ্বনাথ চাৰিআলি এখন ফিল্ড গৈছোঁ, যিটো ভলীবল ফিল্ড, কেম্পাছ ষ্ট্ৰাকচাৰ, যিটো ভলীবল ফিল্ড আছে, তালৈ গৈছোঁ। ভলীবল খেলাৰ পৰা আমি ডাইৰেক্ট ঘৰলৈ আহিলোঁ। ঘৰলৈ অহাৰ পাছত আমি সেইদিনাখনি ভাত চাত ৰাতি খাই পেলানি, ৰাতিপুৱা নেক্সট ডে যেনে 14 তাৰিখে সোমবাৰ পৰিছে, সেই সোমবাৰে ৰাতিপুৱা 5টা বজাত গা চা ধুই তাৰপৰা আহি পেলানি আমি পিটিচি পালেহি। আৰু পিটিচি পাই পেলানি আমি ভিডিঅ'টো কৰি মই শ্বুট নকৰিলোঁ, কিছু এনেই মন নগ'লে। তো ভাবিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি। এটা ডেৰগাঁৱৰ পৰা বিশ্বনাথ চাৰিআলিৰ পৰা আকৌ ডেৰগাঁৱলৈ কেনেকৈ আহিলোঁ, তাত আকৌ ক্লিপ হিচাপে ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। মই ভাবিছোঁ আপোনালোকৰ পৰা মৰম পাম বুলি, আৰু আশা কৰোঁ যে আপোনালোকে মৰম আগবঢ়াই যাব, আৰু এনে মৰম
দি পেলানি আপোনালোকে মোৰ ছাবস্ক্ৰাইব বঢ়াই দিব আৰু মোক ফেমাছ কৰি তুলিব জাষ্ট কিডিং মানে মোক উৎসাহিত কৰিব আৰু আপোনালোকে কমেণ্ট কৰি জনাব কোনটো পাৰ্ট ভাল লাগিলে বা কি কৰিলে মই আপোনালোকক এণ্টাৰটেইনমেণ্ট কৰিব পাৰিম তেনেকুৱা টাইপৰ তো আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক ভাল লাগিলে নিশ্চয় কি কৰিব গম পায় লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল তো এই ভিডিঅ'টো শ্বৰ্টকৈ আছে মই প্ৰমিছ কৰিছিলোঁ যে আপোনালোকৰ সকলোকে মই নতুন নতুন ভিডিঅ' লৈ আহি মই প্ৰমিছ কৰা আছিলে সেই অনুসৰি মই এইবোৰ ভিডিঅ'বোৰ শ্বুট কৰিছোঁ তো আশা কৰিছোঁ আপোনালোকে লাইক এটা দিব শ্বেয়াৰ এটা কৰিব কমেণ্ট এটা কৰিব ছাবস্ক্ৰাইব কৰিব তো বাকী বাই বাই নেক্সট ভিডিঅ'ত আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ মই উপস্থিত হ'ম তেতিয়ালৈ গুড নাইট চুইট ড্ৰিমছ এণ্ড বাই বাই